খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে। আজি আকৌ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এয়া আমাৰ মহাজনে শুই উঠি এয়া বিস্কুট খাইছে। এই হাত দেখিছে নাই, হাতত লৈ আছে এয়া আৰু এয়া কেনে গ'ল ভুজিয়া, ভুজিয়া খাইছে। গাটো ইমান এটা ঠিক নাই, ফুচফুচাই আছে আৰু আজি বতৰটো বৰ বেয়া আৰু মই এয়া চাদৰ মেখেলা পিন্ধি আছোঁ। আমি এফালে যাবলৈ ওলাইছোঁ। আচলতে ভিনদেউৰ ভায়েক এজন ঢুকালে আৰু অকস্মাতে ঢুকালে। আচলতে মানে ভাবিবলৈ দুখ লাগিছে আচলতে ঢুকাইছে বুলি। কাৰণ কেলৈ আজি এবছৰ নোহোৱা আগতে তেওঁৰ এজন মানে ভায়েক ঢুকাইছিলেহে। সেইজন ঢুকোৱাৰ এবছৰীয়া যিদিনাখনি সকাম আছিলে সেইদিনাখনিয়ে আৰু এজন ঢুকালে। গতিকে মানে বিৰাট দুখ লগা। ভিনদেউ মুখলৈ মানে চাব নোৱাৰা অৱস্থা, ইমানেই দুখ লাগে। আচলতে এইজন ভায়েক ঢুকাওঁতে বেছি কিয় দুখ লাগিছে মানে মানুহজনৰ গাত একো দুখেই নাছিলে। দাদাজনৰ গাত বাইকখন লৈ ৰখিহে আছিলে। পিছফালৰ পৰা সেই পানী দিয়া গাড়ীবোৰ যে ড্ৰিংকছ কৰি আছিলে ড্ৰাইভাৰজনে। পানী দিয়া গাড়ীখন মানে পিছুৱাই আহি খুন্দা মাৰি একদম স্পট ডেড হৈছে আৰু সেইকাৰণে মানে বেছিয়ে বেয়া লাগিছে। মানুহজনৰ গাত একো দুখ নাছিলে, নাই মানে তেওঁ ড্ৰিংকছ কৰি আছিলে, নাই বোলে বেলেগ কিবা কৈছে, নাই একোৱেই নাই, ৰখিহে আছিলে তেওঁ। পিছফালৰ পৰা আহি পেলানি মাৰি পেলানি একদম স্পট ডেড হৈ গ'ল। বহুত বেয়া লাগিছে সেইটো কথা। আজি বহুত দিনৰ মই ৰ'দৰ মুখটো দেখিছোঁ। কি ক'ম আৰু মানে কৈছোঁ ন, কাপোৰ কেইটামান ধুলোঁ মানে কি যিকেইটা ধোৱা আছিলে সেইবোৰ শুকুৱাই নাছিলে। আজি 3-4 দিন হৈ গ'ল। সেইবোৰ শুকুৱাই মেলি আকৌ কেইটামান চাৰ্ফত দি থৈছিলোঁ, সেইকেইটা ধোৱা নহ'ল। ধুই মেলি আকৌ গধূলি টাইমত মেলি দিব লাগিব আৰু সেয়াই আৰু। বাকী চাই থাকিব ভিডিঅ'টো। ইফালে এতিয়া আমাৰ নিয়ৰক আমি ৰেডি কৰি লওঁ। যাবা নাই দেহা? যাবা? ধুনীয়াকৈ খাই লোৱা, খাই বৈ কাপোৰ কানি পিন্ধি মেলি আমি এইফালে এয়া দেহাৰ চোলা উলিয়াই লৈছোঁ আৰু ল'ৰা ছোৱালীবোৰ ভাল কাপোৰ কানি পিন্ধাই নিবলৈ মন নোযোৱা হ'ল। ইমান লেতেৰা কৰে আমাৰ ল'ৰাটোৱে। মানে মই কৈছোঁ নহয়, এযোৰ কাপোৰ এদিন পিন্ধে, তাৰপিছত আৰু তাক পিন্ধাব নোৱাৰোঁ আৰু মানে সেইযোৰ ধুব লাগিবই, মানে ইমানেই লেতেৰা কৰে। বাকী এইটোকে পিন্ধাই নিম বুলি ভাবিছোঁ। এইটো তাৰ 2 বছৰত বাৰ্থডেত দিছিলে। 2 বছৰ নহয়, 3 বছৰৰ বাৰ্থডেত দিছিলে ভাইটি এটাই মোৰ ভাগৰ মানে পাতি লোৱা ভাইটি, সি দিছিলে। অ' নহয়, এইটো জেঠাইকে দিছিলে, সৰুজনী জেঠাইকে দিছিলে। এইটো ইটোহে হেৰিয়ে দিছিলে বেলেগ। বাকী এয়া মই লিচিক পিচিককৈ ৰেডি হৈছোঁ আৰু নিজেও ৰেডি হৈছোঁ। ল'ৰাটোকো ৰেডি কৰি পেলাই মানুহজনলৈ ৱেইট কৰি আছোঁ আৰু কেতিয়া আহিবগৈ। ৰৈ থকা কামটো মই বৰ বেয়া পাওঁ, কিন্তু উপায় নাই। ওলাই পেলাই ৰেডি হৈ থাকিবলৈ কৈছে, নহ'লে দুমাৰমান দিবহি নহয় আহি পেলাই। সেইকাৰণে ওলাই আছোঁ আৰু এনেই খানাটো দেখি লোভ লাগিছে নাই বাৰু আপোনালোকৰ বাৰু? মজা, বেলেগ লোভনীয় খানা আৰু দেই। খাই লওঁ আমি আহি পালোহি। এয়া এজনক সুধিছোঁ, কেইপিচ খালা? হে 6 পিচ খালা না? কম হ'ল নেকি? হে লাজ লাগিলে হয় নাই? দেখিছে 6 পিচ খাই আহিছে। মই বোলো কাইলৈ আলহী আহিব, ঘৰটো অকণমান চিজিল কৰোঁচোন। নাই বোলে, মোৰ বোলে এনেকুৱা গেঠু লাগিছে বোলে, নোৱাৰোঁ আৰু বোলে একদম এতিয়া মানে 6 পিচ মাছ, জ্বলা ভাজি, ভাত, দাইল টুপি খাইছোৱে, মিঠা ভাজি। দাঁতকেইটা চাই দিওঁ ভাবা। দাঁতত ফকাচ নকৰিবা, মুখত ফকাচ কৰা। এইবোৰ খোৱাৰ পিছতো আকৌ এতিয়া কাম কৰিব পাৰি নিব। এতিয়া ৰেষ্ট বোলো অকল বোলে আলাদা ঠিক কৰি লওঁ, গৰদেজটো ঠিক কৰি লওঁ, আহাচোন এতিয়া কাম নাই নহয়, খাই বৈ আহিছোঁ বোলে। হেৰি নোৱাৰোঁ দেই, মই বোলে একদম বোলে চুঁচৰি আহিছোঁ বিচনাখনলৈ বোলে। এনেকুৱাই মানে তাৰ মাহৰ মানে 6 পিচ মাছ খাই ভোজা ভাতটো খাই দিলে বেছি বেয়া লাগে। গেঠু লাগে বাৰু, হয় বাৰু সেইটো। মাছ 6 মই পিচ নাই খোৱা খাইছো। নহয়, মই সেইকাৰণে 2 পিচে খাইছোঁ মাছ। 3 পিচ। মিছা কথাটো কওঁ বুলি ভাবিছিলোঁ, ইটো কৈয়ে দিছে আৰু। বাকী আমাৰ মহাজনক আমি নাই খোৱা সেইটো খানা। এতিয়া ধুনীয়াকৈ গৰম তাক বনাই মেলি খুৱাম আৰু আমি আজৰি হ'লোঁ। এতিয়া মই কাম কৰিম, এজন শুব এতিয়া আৰু ল'ৰাক ভাত কেইটামান বনাই মেলি খুৱাব লাগিব আৰু। বাকী আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু। হ'ব দিয়ক তেন্তে। কি এইটো কি? চুম্বক। বাপেকেই নাজানে, পুতেকে ক'ৰপৰা জানিব? চুম্বক হয় নাই মুনু? চুম্বক বুলি কয় দেই এইটো। হ'ব, জেঠাইকৰ ঘৰৰ পৰা আহি লৈ আহিছে এইটো। হ'ব বাৰু। আৰু ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ। আকৌ লগ পাম পিছত। বাই।
বাই বুলি কৈ দিয়া মনো বাই